হৰ হৰ মহাদেৱ বন্ধুসকল এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভিডিঅ' এডভেঞ্চাৰ। আৰু চাব পাৰিছে আহি গ'লোঁ আকৌ মোৰ দৌৰাৰ প্ৰেক্টিছ কৰা জেগাত। তো আজি হুৱেৰি আপোনালোকক কৈছিলোঁৱে, আজিৰ দিনটোত হৈছে হুৱেৰিৰ দিন। গতিকে চাই লওক শুক্ৰাহাক পথাৰৰ দৃশ্য। সেইফালে আপোনালোকে সৰু সৰুকৈ গাড়ী দেখা পাই আছে, মানুহ দেখা পাই আছে। ভালকৈ চালে তাতে দেখা পাব গাড়ী। সেইফালে চাব পাৰি আছে এটা সৰু গাড়ী আহি আছে। এইফালে এইটো গাড়ী ৰখি আছে, দোকান ছেটআপ কৰি আছে। মানে তাতে মানুহে জাগা দাগ দি আছে, তাতে দোকান বনাব, কি বনাব। তাৰপিছত চাব পাৰে সেইখিনি জেগাত আজি মেলা বহিব। চ' আগতে আমাৰ দৌৰা প্ৰেক্টিছ কৰি লওঁ নে কি কয়? তাৰ পাছত দেখা পাব, এইটো ভিডিঅ'তে দেখা পাব। মানে এইটো ভিডিঅ' বহুত লাম্ভা হ'বলৈ গৈ আছে আজি। বহুত মানে বেছি নবনাওঁ লাম্ভা, কিন্তু চেষ্টা কৰিম যে দেখাবলৈ, মানে অলপ চলপকৈ হ'লেও দেখাবলৈ চেষ্টা কৰিম। আজিৰ দিনটোত মই কি কৰিম মানে সেইবিলাক আপোনালোকক দেখাম। আৰু বেছি একো নকৰোঁ, আপোনালোকক আজি দৌৰাটো ভিডিঅ'ত নেদেখাওঁ বুলি ভাবিছোঁ। 1 ৰাউণ্ডমান দেখাই দিওঁ, তাৰপিছত আৰু মই পিছত ভালকৈ মানে যিমান পাৰোঁকৈ যেই ৰাউণ্ড দৌৰিবলৈ পাৰোঁ সেই ৰাউণ্ড দৌৰিম আৰু পিছত ঘৰত যাম। তো ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আহি দুপৰীয়াই হ'ল আৰু দেখা পাই আছে আমি হোলী মাগি আছোঁ। মানে হুৱেৰিত যোৱাৰ আগতে ভাবিলোঁ অলপমান হোলী মাগিলোঁ, অলপমান ফূৰ্তি কৰিলোঁ। তাৰপিছত এতিয়া ফূৰ্তি তামাচা কৰি হোলী মাগি এতিয়া যাব ওলাইছোঁ। আৰু 1-2 ঘৰমান মানুহ হোলী মাগি কিনি যাম ঘৰত। ত' এইবাৰ দেখাম আপোনালোকক। আমি মানে বেছি ভালকৈ শিকা নাই হোলীৰ গান, তথাপিও চেষ্টা কৰিম। আৰু এইফালে চাব পাৰে কি ধুনীয়া কোৰ বান্ধি থৈছে, দেখাব পাব না নাই? এই গেটত বহি আছে। চৈত ফাগুনৰ মাছে ৰাম গেল বনবাসে, আৰে হাই বিয়া দিব সদাশিৱৰ কাছে। হলে ফুটা এটা লোৱা ভাইটি, ফুটা বেছি একো নহয়, ফুটা দিম। অঁ, ভিডিঅ' এডভেঞ্চাৰ। কি নাম চেনেলৰ? নিভি কিং চেনেল আছে, ইউটিউব চেনেল। যোনে যোনে ভিডিঅ' চাই চাৰ্চ কৰি কিনে মানে ছাবস্ক্ৰাইব কৰি দিব। ইয়াতে মানুহ নাই। চাওক কি ধুনীয়া কুকুৰ, চাওক। হেল্ল', নাকামৰাই হাইলে যাবা নি আমাৰ লগত? হা যাবা?
তালা খুলিলে লৈ গ'ল হয় হাইলে হাইলে হেণ্ডচেক 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 দিয়া হেণ্ডচেক দিয়া হাইলে বুজি হেণ্ডচেক হেণ্ডচেক না একো নাই একো নাই না তালা মাৰ আছে দিয়ক যা বাই বাই গুড আফটাৰনুন বন্ধুসকল মোৰ আহোঁতে অলপমান দেৰি হৈ গ'ল পুষ্পাঞ্জলি আৰম্ভ হৈ গ'ল শুনা পাই আছে কিজানি চ' দেখাই আছোঁ আপোনালোকক এয়া চাওক পুষ্পাঞ্জলি হৈ আছে আহি পাওঁতে দেৰি হৈ গ'ল মানে মই আৰু ভাত খাই ৰখি আছোঁ তাহাঁতে আহিব তাহাঁতৰ লগত যাম মোৰ লগ বন্ধুবিলাকে মন্দিৰত আহি গ'ল তাৰপিছত ফোন মাৰোঁতে ক'ল আমিতো মন্দিৰত আছোঁ চ' এতিয়া দেৰি হৈ গ'ল তো নেক্সট পুষ্পাঞ্জলিত বহিম এইটো প্ৰথম পুষ্পাঞ্জলি যদিতো ঠিকে আছে এইটো যদি লাষ্ট পুষ্পাঞ্জলি তেতিয়াহ'লেতো আৰু মোৰ ভাগ্যত নাই বুলি ভাবি ল'লোঁ দেউঠা উঠিছে বন্ধুসকল দেউঠা 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 উঠিছে বন্ধুসকল চাই লওক ইফালে পখৰা পখৰি চাৰ্ট পিন্ধা ল'ৰাজন দেউঠা উঠিছে এইফালে দৰ্শন কৰি লওক বুঢ়া গোহাঁই এইটো দেউঠা বগা ধুতি আৰু গেঞ্জি পিন্ধা ল'ৰাজন দেউঠা উঠিছে মোৰ মিতাৰাম হয় দুলালনাথ নাম তেওঁৰ আৰু ইফালে আৰু এজন ল'ৰা দেউঠা উঠিছে বন্ধুসকল দেখাম আপোনালোকক দেখাই আছোঁ আৰু এজন ল'ৰা দেউঠা উঠিল এইমাত্ৰ দৌৰি গ'ল বেছিকৈ একো ক'বলৈ নোৱাৰিম বন্ধুসকল কাৰণ ইয়াত ফুলৰ বাছনি বহুত ডাঙৰকৈ উঠি আছে গতিকে আপোনালোকে ভিডিঅ' এনজয় কৰক এইবোৰ হৈছে পতাকা বুঢ়া গোহাঁইৰ পতাকা দেউঠা বুঢ়া গোহাঁইৰ দৰ 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 বুলি কয় গাঁৱলীয়া ভাষাত এইফালে এই ল'ৰাজনৰ দেউঠা উঠিছে চাই লওক মন্দিৰত 3 পাক না 4 পাক মান ঘূৰিব বা 7 পাক ঘূৰিব বন্ধুসকল
মন্দিৰৰ 7 পাক ঘূৰিব নহ'লে 3 পাক ঘূৰিব তাৰ পাছত হুৱেৰিৰ অভিমুখে মানে যাত্ৰা আৰম্ভ হ'ব। বন্ধুসকল আমাৰ হুৱেৰিৰ যাত্ৰা আৰম্ভ হৈ গ'ল বন্ধুসকল, চাই লওক। এইফালে আগত দেখা পাই আছে বুঢ়া গোহাঁই গৈ আছে আমাৰ। তো বন্ধুসকল আমাৰ বুঢ়া গোহাঁই বিষ্ণু মন্দিৰত আহি উপস্থিত হৈছেহি। এইটো 12ঘৰীয়া পাৰা হয়, আপোনালোকক দেখাই দিম। 12ঘৰীয়া বিষ্ণু মন্দিৰ। এইফালে চাব পাৰে আমাৰ বিষ্ণু ভগৱান, আৰু ইফালে মন্দিৰ নতুনকৈ বনাই আছে, পুৰণা মন্দিৰ ভাঙি নতুনকৈ বনাই আছে। আৰু ইফালে আমাৰ শোভাযাত্ৰা, দৌলৰ শোভাযাত্ৰা। আৰু মানুহৰ ভিৰ দেখা পাই আছে, লাহে লাহে ভিৰ বাঢ়ি আছে। দৌল যাত্ৰা, আৰু আশা কৰোঁ আপোনালোকেও ভাল পায়। অসমৰ সমূহ ৰাইজে দৌল যাত্ৰা ভাল পায় মই জানো। তো আপোনালোকে উপভোগ কৰক, বেছিকৈ মানে একো ক'বলৈ নোৱাৰিম। মানে বুঢ়া গোহাঁইৰ দৌল যাত্ৰা পথাৰে পথাৰে মানে কিবা হয়, দৌল যাত্ৰা কৰা হয়। চাব পাৰে কোনো ৰাস্তা আপোনালোকে দেখা নাপাব, কিন্তু আমি পথাৰে পথাৰে গৈ শোভাযাত্ৰাত পামহি, মানে দৌলৰ হুৱেৰিৰ জেগাখিনিত পাম। সেইফালে চাব পাৰে, এইফালে মোবাইলেদি আপোনালোকে দেখাটো নাপাব, কিন্তু আমি চকুৰে দেখা পাই আছোঁ। তাতে ভালেকেই জেগাৰ গোহাঁই আহি পাইছে। বুঢ়া গোহাঁই জয় বুঢ়া গোহাঁই কিন্তু হৰিবল হৰিবল হৰিবল। বুঢ়া গোহাঁই হৰিবল হৰিবল হৰিবল। বুঢ়া গোহাঁই হৰিবল হৰিবল হৰিবল। চাব পাৰে বুঢ়া গোহাঁইৰ তাগত চাওক, মানে পতাকা ভাঙি দিল, গোহাঁই পতাকা ভাঙি দিল। এইফালে চাব পাৰে ইমান কেইজন মানুহে মানে লগ লাগি কিনে গোহাঁইক এৰাব পৰা নাছিল পতাকাৰ পৰা। তো চাওক পতাকা ভাঙি গ'ল, ইমান মজবুত বা কমচে কম 10-12জনমান মানুহে মিলি কিনে তেওঁক ৰখাইছে, কিন্তু তথাপিও নোৱাৰিল। আৰু আমি এই ৰাস্তাৰে যাম, চাব পাৰে এই ৰাস্তাৰে আমি হুৱেৰিৰ জেগাখিনিত পাম। শুক্ৰাশাক খেলপথাৰ মানে শুক্ৰাশাক পথাৰত যাই ওলাম। তো বন্ধুসকল আহি পালোঁ আৰু চাব পাৰি আছে হুৱেৰিৰ মানে খেলপথাৰত, মানে হুৱেৰিৰ পথাৰত আহি পালোঁ আমি। আৰু এওঁলোকে দেখা পাইছে বুঢ়া গোহাঁইৰ মানে
বুঢ়াগোহাঁইতকৈ মানে আগত গৈ আছিল। তো তেওঁলোকক ৰখাই কিনি পিছে আহিব ক'ল। আৰু লগ পাই আছোঁ ডাইৰেক্ট মানে কুৱেৰীৰ থলীত আহি পাই গ'লোঁ। চাই লওক কুৱেৰীৰ পথাৰত। আৰু এইখিনি জেগাত আমাৰ বুঢ়াগোহাঁইৰ স্থান পাইছে। আৰু এইফালে চাব পাৰে লৈ গ'ল বন্ধুসকল। আৰু ইফালে মোৰ মিতাৰাম দুলাল, এতিয়া তেওঁ আছে অকল, তেওঁকো সেইফালে লৈ যোৱা হ'ব। বন্ধুসকল আমি ভালে কুশলে আহি পাই গ'লোঁ কুৱেৰীৰ মানে পূজাথলীত আহি পাই গ'লোঁ। তো বেছিকৈ আৰু বন্ধুসকল মানে ভিডিঅ'টো লাম্ভা নকৰোঁ, কাৰণ বহুত লাম্ভা ভিডিঅ' হৈ গ'ল আজিৰ এই ভিডিঅ'। তো দেখা পাইছে নিশ্চয়। এইফালে এজন মোৰ মিতাৰাম দুলাল কলিতা, আৰু এইফালে চাব পাৰে এইজন নিৰ্মল তেওঁৰ নাম। আৰু আমাৰ বুঢ়াগোহাঁই ভালে কুশলে আহি পাই গ'ল বন্ধুসকল। তো ভিডিঅ' আৰু বেছি লাম্ভা নকৰোঁ সেইখিনিয়ে। তো মনজিত ভাই কিবা ক'ব বিচাৰিবা বুঢ়াগোহাঁইৰ বিষয়ে? নকোৱা, তেনেহ'লে সামৰি দিওঁ। তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ কালি ৰাতিপুৱা। বাই বাই।